কুকুৰ আমি পুহো আৰু কুকুৰ হ'ল প্ৰভু ভক্ত নহয় নে আৰু সকলোতকৈ বিশ্বাস কৰিব পৰা জন্তুবিধে হ'ল কুকুৰ। সুপ্ৰভাত নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টো মই মোৰ নিজৰ চোতালৰ পৰাই বনাইছোঁ। কিয় জানেনে আৰু আপোনালোকে থাম্বনেইলখন দেখি চাগে নিশ্চয় গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ, গতিকে শুনকচোন। আজি ভিডিঅ'টো মোৰ বেলেগ একো উদ্দেশ্য নহয় দেই, কোনো চৰকাৰৰ বিৰুদ্ধে নহয় বা কিবা হেৰি নহয়। আজি হ'ল অকল মোৰ ঘৰৰ বিষয়ে ক'ম আৰু শুনক, মোৰ ঘৰত জীৱ জন্তুৰ ভিতৰত অকল মোৰ ভাটৌ এটা আছে আৰু মুৰ্গী কেইটামান আছে। ইয়াৰ আগত আছিলে মোৰ হাঁহ মানে কেনেকুৱা জানেনে, মই নিজে কণী আনি পেলাই উমনি দিছিলোঁ আৰু তেতিয়াৰ পৰাই আমাৰ ওচৰতে এগৰাকী বঙালী মানুহ আছে, সিহঁতৰ কি হয় কুকুৰ আনে আৰু কুকুৰবিলাক তেহেঁতে চম্ভালিব নোৱাৰে। মোৰ ঘৰতো কুকুৰ আছিলে, মোৰ ঘৰত কুকুৰ নথকা নহয়, যিহেতু মই কৈছোঁৱে আপোনালোকৰ আগত মোৰ কুকুৰটো কেনেকুৱা আছিলে। আৰু কুকুৰবিলাক কেনেকুৱা জানে, যেতিয়া মানুহে কুকুৰ পোহে আৰু সেই গৃহস্থ ঘৰৰ স্বভাৱে কুকুৰে লয়, গম পাইছেনে। কুকুৰৰ কিছুমান মানুহে কয় নহয় কিবা কুকুৰ চাই মানে গৃহস্থ ঘৰ চিনিব পাৰি, ঠিক তেনেকুৱাই। গতিকে তেতিয়া মোৰ উঠিছিলে 5টা হাঁহ পোৱালি। সেই হাঁহ পোৱালিকেইটা আপোনালোকে বিশ্বাস কৰক হেৰি হৈছিলে আধা কেজিমানকৈ হৈছিলে আৰু গোটেই হাঁহ পোৱালিখিনি তেতিয়া কুকুৰে খাই পেলালে আৰু ক'লেও নিজৰ মুখৰ আগত খায়, তথাপিও তেওঁলোকে মাত নিদিয়ে আৰু ক'লে কি কয় জানেনে, হাঁহকেইটা কিয় বান্ধি নথওঁ। আৰু মোৰ ঘৰৰ চোতালত মোৰ হাঁহ থাকে বা মোৰ মুৰ্গীকেইটা থাকে, তেতিয়া যদি আপোনালোকৰ ঘৰৰ কুকুৰে আহি পেলাই মোৰ মুৰ্গীকেইটা গেটৰ ভিতৰেদি আহি সোমাই খাই পেলাই, তেতিয়া বাৰু আপোনালোকে কাক ক'ব কওকচোন, হয় নে নহয়। ঠিক তেনেকুৱাই কথা। আৰু আজি ৰাতিপুৱাও কি হৈছে জানেনে, সিদিনাখনো এটা মই সেইটো ভিডিঅ' নকৰিলোঁ বাৰু, অলপ গালি গালাজ কৰি পেলাই মই থৈ দিলোঁ। মোৰ নিজৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰৰ পৰা মোক মুৰ্গী ক'তো নাযায়, মুৰ্গীয়ে হওক বা মোৰ যি জীৱ জন্তুৱে নহওক কিয় কেতিয়াও ক'তো নাযায়। আৰু মোৰ ঘৰৰ গোটেই বাউণ্ডেৰীৰ ভিতৰ বা অকণমান বাহিৰলৈ যায়, যিটোলৈকে নেকি মোৰ ঘৰৰ সীমা তালৈকেহে মোৰ মুৰ্গীবিলাক যায়। আৰু ওপৰত এঘৰ মানুহক সেইফালে যায়, কিন্তু কি জানেনে, সেই মানুহ ঘৰলৈ মানে মই যাওঁ আৰু সেইকাৰণেহে সিহঁতৰ চোতাললৈ যায়, তেনেকুৱা ধৰণৰ। ইয়াত বুলিয়ে নহয়, মোৰ আগৰ পৰাই মোক সেইবিলাক জীৱ জন্তুও মানে মোৰ গতেই লয়। গতিকে মুৰ্গী চৰি আছিলে আৰু 5 মিনিটৰ কাৰণে, আপোনালোকে জানেই মই ওপৰতেই মই ভিডিঅ' বনাবলৈ যাওঁ, 5 মিনিটৰ কাৰণে ওলাই যোৱাৰ লগে লগে ঘপকৈ আহি মুৰ্গীটো মানে সেই ক'লা কুকুৰটো, এতিয়া যিটো মই দেখুৱাই দিছোঁ আপোনালোকক থাম্বনেইলত, সেই কুকুৰটোৱে আহি পেলাই ঘপকৈ ধৰে। আৰু ইমান নীলাজ চাওক, দেখাক দেখি কুকুৰ পোহে কিন্তু কুকুৰটো কেনেকৈ চম্ভালিব লাগে সেই কথাটো কেতিয়াও নাজানে। আৰু এইখিনিকে ক'লে কি হয়, লাজ পায়, চোৰৰ নিচিনা ভিতৰত সোমাই থাকে। কিন্তু মোৰ ঘৰত যেতিয়া কোনোবা মানুহ আহিব বা যোনে হাগিলেও পাদিলেও সেইখিনি গোটেইখিনি কথা মানে আলোচনা কৰে আৰু সেইবিলাক মানে বেলেগ বেলেগ মানুহৰ আগত কয়। আৰু কি জানেনে, সিদিনাখন যেতিয়া কুকুৰে মোৰ মুৰ্গীটো লৈ গুচি গৈছে, ইমানখিনি ক'লোঁ তথাপিও এষাৰ মাত দিব নোৱাৰিলে। কিয় মাত দিব নোৱাৰিলে গম পাইছেনে, নিশ্চয় দুখ আছে, হয় নে নহয়। আৰু ঠিক তেনেকৈ আজি ৰাতিপুৱাও, মই সেইদিনাখন ভিডিঅ' নকৰিলোঁ, আজি ৰাতিপুৱাও কি হৈছে জানেনে, মুৰ্গীকেইটা চৰি আছে, একদম দপ দপাই আহিছে, আহি পেলাই মানে মুৰ্গীকেইটা ধৰিবলৈ। আৰু তেতিয়া কেওফালে মানে মুৰ্গীখিনি চিটিকি গৈছে মানে দৌৰি দৌৰি গৈছে। আৰু কিছুমান মোৰ ইয়াত থাকি পেলাই ভাষাটো মানে চেঞ্জ হৈছে, সেইকাৰণে চিটিকি যোৱা শব্দটো মই কৈছোঁ। আৰু আমাৰ কাষৰ মানুহ ঘৰলৈ গৈছে। আৰু কুকুৰটো কেনেকুৱা ইমান চোৰ জানেনে, মানে কি মোৰ চাতেই নখহে, মানে মোৰ যিহেতু শত্ৰু নহয় নে, আৰু সেইকাৰণে মোৰ চাতেই নখহে আৰু দৌৰ মাৰি গুচি যায়, চাত নখহে। আকৌ কালি বোলে ৰাতি আহিছে, এতিয়া মোৰ আমাৰ কাষৰ মানুহগৰাকীয়ে কৈছে বোলে বাইদেউ কালি ৰাতিও তেনেকৈ আহি পেলাই আপোনালোকৰ গঁৰালটো পালে বোলে চুপ লৈ আছে। চাওক কেনেকুৱা ইমান অভদ্ৰ কুকুৰ হ'ব লাগিব। মই যে এইখিনিতে এটা কথা অলপ আগত কৈ গ'লোঁ যে কুকুৰৰ নিচিনা হ'লেহে, সেই যি ঘৰ মানুহ কুকুৰৰ দৰে হ'লে সেই কুকুৰটো সেই সিহঁতৰ নিচিনাই হয়, গম পাইছে। আৰু এতিয়া মই কওঁ সেইখিনি, এতিয়া মই যদি সেই কুকুৰটোৱে মুৰ্গীখিনি খাই পেলোৱাৰ কাৰণে মই যদি কুকুৰটোক মাৰি দিওঁ, তেতিয়া কি কেছ চলিব নেকি আপোনালোকে কওকচোন। তেতিয়া কোনোবা NGO আহিব পাৰিব নেকি আগবাঢ়ি, হা। আৰু এটা কথা কি জানেনে, আপোনালোকে মোৰ মুখখন দেখি চাগে নিশ্চয় গম পাইছে, মই যেতিয়া ভাল হৈ থাকিম মোৰ ভালেই, আৰু যেতিয়া মই শত্ৰু হ'বলৈ যাম তেতিয়া মই এৰা নিদিম। আৰু এইখিনিতে কওঁ, সেই কুকুৰ ঘৰৰ মালিকৰ ঘৰৰ কেনেকুৱা ব্যৱহাৰ জানেনে। মই পৰহি দিনাখন, আপোনালোকে নিশ্চয় জানে, মই শিৱসাগৰৰ বাইদেউ এগৰাকীৰ কথা কওঁ নহয়নে। বাইদেউগৰাকী হ'ল শিৱসাগৰ, আমাৰ অলপ অকণমান আগলৈ আছে। সেইদিনাখন মই কিবা এটা কথাত গ'লোঁ আৰু তাৰ আগতেও মোক কয় বাৰু,
কিন্তু মই ইমান সব কথাতে মানে মই ইমান গুৰুত্ব দি নাথাকো তেতিয়া ক'লে কৈছে ৰুণজুন জাননে তোৰ ঘৰতেতো মই সদায় বোলে মই সেইজনীক পাই থাকো আগতে কিন্তু সেদিনাখন বোলে মই এখিনিত কাম কৰি আছো মোক বোলে মাতি নি পেলাই তোৰ বদনাম গাইছে চাওকচোন কিমান নীলাজ হ'ব লাগিব আৰু সেই নীলাজৰ ঘৰৰ কুকুৰে আহি পেলাই মোৰ মুৰ্গীকেইটা খাই আছে কিমান অসভ্য হ'ব লাগিব হা আৰু সেই কাৰণে দিছো এটো যে মই দিছো কোলা পাঠা বুলি সেই আৰু এটা কথা আপোনালোকক কম শুনক কুকুৰা মানুহে দেখাত একেই সেই কাৰণে মই থামলেনত যে লগাই দিছো হেতু কাৰণে লগাই দিছো গম পাইছে আৰু আপোনালোকে এখিনিত খুধিলে গম পাব এই নামটো যে মই লগাই দিছো গুটে এই বৰবাৰী এৰিয়াত যদি আহি খুধেহি বোলে এটো কাৰ নাম তেতিয়া আপোনালোকক নিশ্চয় দেখাই দিব গম পাইছে গতিকে কিছুমান কুকুৰ ভক্তসকলক মই কৈছো কুকুৰ ভক্তসকলে এতিয়া মোক কি কমেন্ট দিয়ে মই দেখা যাব গম পাইছে ইমান যে কুকুৰ দৰদি কিয় কিছুমানে হেৰি দিয়ে নহয় এই মাজতে যে নগাঁও মানুহ এগৰৰ মুৰ্গী খোৱাৰ কাৰণে এজন মানুহ জেলত যাব লগিয়া হৈছিল তেওঁলোকৰ বহুত এনজিও কিছুমান আহি পেলাই মানে সেই মানুহজনক জেলত দিছিলে নহয় না আৰু তেওঁ উলাই আহিলে গম পাইছো বাৰু আৰু এটা কথা নহয় সত্য সদায় জয় তেওঁ টকা ভৰিহে আনিছে আমি ৰাস্তাপাটো মই ভটুৱা কুকুৰ এটা এই কবাত পৰি ড্ৰেইনত পৰি থকা ভটুৱা কুকুৰ এটা আনিটো মই পহুৱা নাই হয় না নহয় মইতো টকা ভৰিহে মই মুৰ্গী আনিছো মই ফকটিয়াকে কাবাৰ পৰা খুজি মাগি পেলাই মই মুৰ্গী আনি পেলাই পুহিছো নেকি আৰু এটা কথা কওঁ মই ৰুণজুনে যে মুৰ্গী পুহে ৰুণজুনে বেচিবৰ কাৰণে মুৰ্গী নুপুহে নিশ্চয় আপোনালোকে যোন গুৱাহাটীত আছে সকলোৱে জানে এটা লোকেল কণী মুৰ্গীৰ দাম মানে লোকেল কণীৰ দাম কিমান আৰু নিশ্চয় হেতু কাৰণে মই মুৰ্গী পুহো আৰু আমাৰ মুৰ্গী বা নিজৰ ঘৰৰ মুৰ্গী আমি নিজেও নাখাওঁ চুৰ কৰি চুৰে খাই পেলাই তথাপিও আমি তাত একো ক'বলৈ নাযাওঁ কিন্তু চকুৰ আগত এটা ইমান মৰমত তোলা বস্তু লোকৰ কুকুৰক মই খাবলৈ দিম নেকি আপোনালোকে কওকচোন হয় না নহয় কথাটো লোকৰ বদনাম কিন্তু ঘৰে ঘৰে পুৰা গাই ফুৰিব পাৰে লোকক সব কথা লগাই থাকিব পাৰে কিন্তু নিজে কুকুৰ পইচা নিজৰ এই ধান সম্পত্তি ধন ধান ঢেৰ ঐশ্বৰ্য বিভূতি যে সেই কাৰণে কুকুৰ পুহি দেখাইছে আৰু কিন্তু কুকুৰকিটা সম্ভালিব নোৱাৰে লোকৰ বদনাম গাব পাৰে কিন্তু ঘৰে ঘৰে গৈ পেলাই আগতে সেইবিলাকে কি জানেনে এতিয়া যিবিলাক মানুহে মোৰ বদনাম গাই থাকে সেইবিলাক ৰাতিপুৱা মই খোৱাৰ পৰা মোৰ ঘৰৰ মানুহ নুঠে মইতো বাৰু খোৱাৰ পৰা সোনকালে উঠো ৰাতিপুৱা মই নিজৰ বাহি গাটো মই ধুবলৈ নাপাওঁ গম পাইছে তেতিয়া হাজিৰ আৰু সেই 4টা বজাত গৈ পেলাই মানে আজৰি হয় ঘৰলৈ 4টা বজাত উভতি যায় আৰু সেইজনী মানুহৰে কি কৰে বদনাম গাই ফুৰে আৰু সেইবিলাকৰ কুকুৰ মানে কুকুৰে এতিয়া আহি পেলাই মোৰ ঘৰত মুৰ্গী খায় গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে আৰু বহুত খং উঠি আছিলে খং উঠাৰ কাৰণে ল'ৰাটোৱে অলপ লৈ গুচি গ'ল সেইটোকে মই আগত লগাই দিলোঁ আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু যিসকল কুকুৰ প্ৰেমী মই তেওঁলোকক কৈছোঁ আৰু যদি কুকুৰ দৰদি কিছুমান ইয়াত দেখাবলৈ আহে মই কুকুৰ মাৰি পেলোৱাৰ পিছত তেন্তে হলে কানৰ তলত যেনেকুৱা পৰিব নহয় হেতু ভগৱানে জানিব গতিকে ভিডিঅ'টো ইমানে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই